চিটেত পঢ়ি পঢ়ি মাথাটো যাব যেন পাইছোঁ ভাল পাগলে হ'ম যি একোটা শব্দ যিটো এই বাপজন মই কেতিয়া শুনাই নাছিলোঁ কি ক'ম আৰু এই কোদিন কি হৈছে মোৰ তাৰমানে পঢ়াত মনোযোগে একেবাৰে বহা নাই যদি 2 মিনিটমান যদি মই অলপমান পঢ়িছোঁ 5 মিনিটমান মোবাইলে চাওঁ এনেকুৱা হৈ আছে আৰু যিকোনো হওক আজি কি মই চালোঁ মই আপোনালোকক জনাই দিছোঁ গ্ৰথ এণ্ড ডেভেলপমেণ্ট অকণমান চালোঁ যিটো আমি ফাৰ্ষ্ট ছেমিষ্টাৰ পাইছিলোঁ এইবিলাক তো অকণমান খুটি নাটি মাৰি চালোঁ আৰু বাকী হেৰিটেজ এণ্ড এনভাইৰনমেণ্ট অকণমান চালোঁ সেইখিনি তো আজিৰ ভিডিঅ'টোৰ টপিকটো কি আছে আজিৰ ভিডিঅ'টোৰ টপিকটো হৈছে মই কোনবিলাক ইউটিউব চেনেল ফ'ল' কৰোঁ মানে চিটেটত যদি আপোনালোকে পৰীক্ষাই এইবাৰ দিব তেতিয়াহ'লে আপোনালোকে কোনকেইটা ইউটিউব চেনেল তাৰমানে চকু মুজি বিশ্বাস কৰা উচিত মানে ইমান ধুনীয়াকৈ শিকায় তো মই আজি আপোনালোকক সেইখিনি কথা ক'ম আৰু চিটেটৰ কাৰণে আপোনালোকে কোনো ধৰণৰ পেইড কোৰ্চ নল'ব কাৰণ কিয় ফ্ৰী কোৰ্চ একেবাৰে এভেইলেবল আছে ইউটিউব চেনেল যিমানবিলাক টপিক আছে খুব ধুনীয়াকৈ ডিছক্ৰাইব কৰি দিয়া আছে মানে ইউটিউব চেনেলত তো অতি সহজে ফ্ৰীতে এভেইলেবল আছে ইউটিউবত আপোনালোকে সেইখিনি চাব চাওক নাম্বাৰ 1 আপোনালোকে লেটছ লাৰ্ণ ইউটিউব চেনেলটো চাব পাৰে মানে চিটেট বুলি ক'লে সেইটো নাম আগতে হিমাংশী মেমৰ সেইটো চেনেলটো একেবাৰে একদম টপত থাকে 2 নম্বৰ চেনেলটো আছে যিটো মই চাওঁ মই যিবিলাক চাই আছোঁ মই সেইখিনি আপোনালোকক জনাই দিছোঁ 2 নম্বৰ চেনেলটো হৈছে এইঘৰ নামটো মই পাৰিছোঁ ৰ'ব শচীন একাডেমী চেনেলটো আপোনালোকে চাব পাৰে শচীন চৌধুৰী তেওঁৰ নাম মানে ইমান ধুনীয়াকৈ বুজাই নহয় চিটেটৰ ওপৰত ধুনীয়া আৰু মানে ক্লাছবিলাক কৰি ভাল লাগে যিবিলাক মাৰ্কেন ক্লাছ হওক CDP হওক EVS হওক ধুনীয়া সেইবিলাক ফ'ল' কৰিব পাৰে আৰু আছামিছৰ কাৰণে যদি আপোনালোকে চাব বিচাৰিছে তেতিয়াহ'লে ডিজিটেল আছাম আছে এটা ইউটিউব চেনেল ডিজিটেল আছাম নেকি মই বাৰু স্ক্ৰীনত দি দিছোঁ বাৰু সেইটো চেনেল চাব পাৰে ধুনীয়াকৈ চাৰেও ভালকৈ বুজাই আছে মানে অসমীয়াত যিবিলাক টপিক আছে ব্যাকৰণ আছে ধুনীয়াকৈ বুজায় সেইটো চাব পাৰে তো এইখিনি আছিল এই 3টা চেনেল মই আপোনালোকক ৰিকমেণ্ড কৰিলোঁ এই 3টা চেনেল আপোনালোকে চালে চিটেট ক্লিয়াৰ কৰিব পাৰি এইটো 100% আৰু কোনো ধৰণৰ আপোনালোকে পেইড কোৰ্চ নল'ব মানে ফ্ৰীতে এভেইলেবল আছে চবখিনি যদি আপোনালোকে কিবা কিনিব বিচাৰিছে তেতিয়াহ'লে কিতাপ কিনক কিতাপ মানে কেনেকুৱা PYQ চাওক সেইবিলাক প্ৰেক্টিছ কৰক আৰু মই আপোনালোকৰ কাৰণে এটা টাইম মেনেজমেণ্টৰ কাৰণে ভিডিঅ' এটা বনাম কাৰণ ময়ো টাইম মেনেজমেণ্টত মই বহুত মাৰ খাইছোঁ যিহেতু মই মাৰ খাইছোঁ তো মই এইবাৰ কিটো ষ্ট্ৰেটেজি মই ফ'ল' কৰিম সেইখিনি আপোনালোকক দেখুৱাম মানে ইমান ধুনীয়া এটা প্লেন মই ৰেডি কৰিছোঁ আপোনালোকেও চালে বোলে বঢ়িয়া টাইম মেনেজমেণ্টৰ কাৰণে ইয়াত বৰ বেষ্ট ভিডিঅ' নাই বুজি পাইছে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো চাই যদি ভাল পালে এবাৰ লাইক কৰি এটা কৰি দিব আৰু কিবা যদি চিটেট ৰিগাৰ্ডিং যদি কিবা যদি কুৱেশ্যন থাকে কমেণ্টত আছে দিব পাৰে ধন্যবাদ